মইনাহঁত ভালে আছানে? আমি যোৱাটো পাঠত প বৰ্গৰ আখৰৰ সৈতে হোৱা যুক্তাক্ষৰসমূহ শিকিলোঁ। আজি আমি ৰ আৰু লৰ সৈতে হোৱা যুক্তাক্ষৰবোৰ শিকোঁ। আহাচোন আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। ৰৰ সৈতে কোনো আখৰ যুক্ত হ'লে আখৰটোৰ ওপৰত ৰেফ যোগ কৰা হয়।
কেনে লাগিল ভিডিওটো অহা ভিডিওটোত আমি তালব্য খ মূৰ্ধন্য খ আৰু দন্ত্য খৰ সৈতে হোৱা যুক্তাক্ষৰবোৰ শিকিম আহাচোন তেতিয়ালৈ বাট চাওঁ